নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালো আজি মই আপোনালোকে বহুতে মোক অনুৰোধ কৰি আছে কেৰিয়াৰৰ ওপৰত আৰু ভিডিঅ' বনাবৰ বাবে মই পূৰ্বতে এটা ভিডিঅ' দিছিলো কেনেদৰে মনে বিচৰা চাকৰি বা জীৱিকা আকৰ্ষণ কৰিব তাৰোপৰি বহুতে কৈ আছে যে হয়তো চাকৰি কৰি আছে তেওঁলোকে চাকৰি কৰি থকা সত্ত্বেও সেই চাকৰিটো তেওঁলোকৰ মন পছন্দৰ নহয় বা তাৰ পৰা তেওঁলোকে বিচৰা ধৰণে উন্নতি পোৱা নাই বিচৰা ধৰণৰে তেওঁলোকৰ পৰিৱেশবোৰো হোৱা নাই বা সেই চাকৰি বা ব্যৱসায় যদি কৰিছে সেই ব্যৱসায়ৰ পৰাও তেওঁলোকে বিচৰা ধৰণৰে যিটো উন্নতি লাগে সেইটো পোৱা নাই বা যি ধৰণে আৰ্জন কৰিব লাগে সেই ধৰণে আৰ্জন কৰিব পৰা নাই বহু বেছি মনত আচলতে নেগেটিভিটি তেওঁলোকৰ আছে পৰিৱেশ নেতিবাচক হয় তাৰ লগতে তেওঁলোকৰ সেই চিন্তা সেই নেগেটিভ মানে পৰিৱেশে তেওঁলোকৰ ভিতৰত ইমানেই বেছি নেগেটিভিটি সৃষ্টি কৰিছে যদিও জীৱিকা এটা আছে যদিও চাকৰি হওক ব্যৱসায় হওক কিবা এটা যোগেদি আৰ্জন কৰি আছে তাৰ পিছতো তেওঁলোকে সুখী হ'ব পৰা নাই বা তেওঁলোকে বিচৰা ধৰণৰে আৰ্জন কৰিব পৰা নাই গতিকে সেই নেগেটিভিটিবোৰ আমি প্ৰথমে আঁতৰাব লাগিব সেই নেগেটিভিটিয়ে আমাৰ উন্নতিত বাধাৰ সৃষ্টি কৰে নেগেটিভিটিয়ে আচলতে আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই বাধাৰ সৃষ্টি কৰে গতিকে কেৰিয়াৰৰ ক্ষেত্ৰতো কিমান বেছি বাধাৰ সৃষ্টি কৰিব কাৰণ কেৰিয়াৰ বা জীৱিকা আমাক কিমান প্ৰয়োজন জীৱনটো চলাই নিবৰ কাৰণে আমাক লাগে এটা আৰ্থিক সংস্থাপন তাতে যদি আমি নেগেটিভিটিৰে গোটেইখন যদি ব্লক কৰি দিওঁ তেতিয়াহ'লে কেনেকে আমি আগবাঢ়িব পাৰিম গতিকে আহক নিজৰ ভিতৰৰ সেই নেগেটিভিটিবোৰ দূৰ কৰক নেগেটিভিটি দূৰ কৰক বুলি ক'লে কৰাটো উজু নহয় সেই কথা মই জানো আপোনালোকক মই এয়াই মাত্ৰ কম যে নেগেটিভিটি দূৰ কৰাৰ সকলোতকৈ ফলপ্ৰসূ উপায় হ'ল অ'প'নপ'ন মেডিটেশ্যন আপোনালোকে যদি নৃত্যও কৰি থাকে আপোনালোকে ক'ব নোৱাৰাকৈ আপোনালোকৰ ভিতৰৰ সকলো নেগেটিভিটি দূৰ হ'ব আৰু চাকৰি বা জীৱিকাৰ ক্ষেত্ৰত আপোনালোকৰ যিবোৰ বাধাৰ সন্মুখীন হৈ আছে যি চাকৰিটোৰ কৰিও বা ব্যৱসায়টো কৰিও আপোনালোকে যি আনন্দ অনুভৱ নাই কৰা সেই আনন্দ পুনৰ অনুভৱ কৰিব পাৰিব আৰু আপোনালোকৰ চাৰিওফালৰ পৰা এনে ধৰণৰ ভাল খবৰ আহিব বা এনে ধৰণৰ আপুনি উৎসাহ অনুভৱ কৰিব আপোনালোকে দুপে উন্নতি লাভ কৰিব পাৰিব আপোনালোকৰ যদি কৰবাত প্ৰমোচন ৰৈ গৈছে পাব লগা প্ৰমোচন পোৱা নাই সেই প্ৰমোচনো পাব লগা আপোনাৰ টকাখিনি পোৱা নাই বা সেইমতে উপাৰ্জন কৰিব পৰা নাই বা ব্যৱসায়ত সেই লাভ কৰিব পৰা নাই যিখিনি লাভ কৰিব আপুনি বিচাৰিছে সেই সকলোবোৰ লাহে লাহে আপুনি ভবাতকৈও বেছিকে আহিব যদিহে আপুনি নিতৌ এই অ'প'নপ'নৰ মেডিটেশ্যনটো কৰে এতিয়া আপোনালোকক মই এই অ'প'নপ'নৰ মেডিটেশ্যনটো কৰাব লৈছো অ'প'নপ'ন মেডিটেশ্যন আপোনালোকে কৰাৰ আগতে এটা আৰামদায়ক পজিশ্যনত বহি ল'ব চকু বন্ধ কৰিব আৰু দীঘলকৈ উশাহ ল'ব আৰু দীঘলকৈ উশাহ এৰিও দিব যিমান দীঘলকে উশাহ ল'ব আমাৰ ব্ৰেইনত সিমানে অক্সিজেন যাব আৰু আমাৰ পিটুইটাৰী গ্ল্যান্ড খোল খাব আমি ৰিলেক্স অনুভৱ কৰিম দীঘলকে উশাহ লওক মই গন্তি কৰিম 1 2 3 4 5 6 7 8 এতিয়া অলপ সময় আপোনালোকে উশাহ বন্ধ কৰি ৰাখক 2 3 4 5 6 7 8 এতিয়া পুনৰ উশাহ এৰি দিয়ক 1 2 3 4 5 6 7 8
পুনৰ দীঘলকে উশাহ লওক আপোনালোকে নিজেই মনেৰে কাউণ্ট কৰক 1ৰ পৰা 8লৈ হোল্ড কৰক 1ৰ পৰা 8লৈ আকৌ লাহে 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 1ৰ পৰা 8লৈ গন্তি কৰি উশাহ এৰক এতিয়া আপুনি চকু বন্ধ কৰক আৰু আপোনাৰ কেৰিয়াৰটো লৈ আপোনাৰ মনৰ ভিতৰত যিবোৰ নেগেটিভ চিন্তা আছে সেইবোৰ সকলো মনলৈ এটা এটাকৈ আনক মনৰ চকুৰ সন্মুখত সেই চিন্তাবোৰক ৰাখক আৰু সেইবোৰৰ কাৰণে লাহে লাহে ক্ষমা কৰাৰ আৰম্ভ কৰিব এতিয়া আপোনাৰ সোঁ হাতখন বুকুৰ বাওঁফালে ৰাখক এতিয়া মই যি কম মোৰ লগত কৈ যাব I am sorry my dear career I'm really sorry মই তোমাৰ বিষয়ে এনেদৰে চিন্তা কৰো যে মোৰ কোনো উন্নতি হোৱা নাই কোনো প্ৰগতি হোৱা নাই তোমাৰ জৰিয়তে আৰু সেইদৰে মই ভবাৰ বাবে প্লিজ ফৰগিভ মি মাই ডিয়াৰ কেৰিয়াৰ I thank you my dear career কাৰণ তুমি মোক সদায় সাপোৰ্ট কৰি আছা তুমি মোক যি অৰ্থ দি আছা তাৰ বাবেতো মই ভালদৰে চলি আছো আৰু মই তোমাক বহুত ভাল পাওঁ মাই ডিয়াৰ কেৰিয়াৰ পুনৰ এটা দীঘল উশাহ লওক আৰু নিশাহৰ লগত সকলো টেনচন এৰি দিয়ক পুনৰ কওক I am sorry my dear career কাৰণ মই সদায় ভাবো যে মই যিমানেই কষ্ট নকৰো কিয় মোৰ এইটো কেৰিয়াৰত বহু বেছি বেনিফিট নাই মই এইটো কেৰিয়াৰত উন্নতি কৰিব নাই পৰা বা নোৱাৰো আৰু এই বুলি ভবাৰ বাবে প্লিজ মোক ক্ষমা কৰিবা I thank you my dear career মই যিয়ে নাভাবো কিয় তোমাক যিমান বেয়াই নাপাও কিয় তুমি মোক সদায় সাপোৰ্ট কৰি আছা আৰু তাৰ বাবে মই তোমাক বহুত ভাল পাওঁ sorry please forgive me thank you I love you এতিয়া পুনৰ দীঘলকে উশাহ লওক আৰু লাহে 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 উশাহ এৰক আৰু লগে 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 চাকৰিক লৈ থকা কেৰিয়াৰক লৈ থকা চিন্তাবোৰ এৰক পুনৰ কওক I'm really sorry my dear career মই তোমাক লৈ বহুত বেছি ভয় কৰো মই তোমাক লৈ বহুত বেছি ইনসিকিউৰ ফিল কৰো মই ভাবো যদি তুমি মোৰ পৰা গুচি যোৱা মোৰ ব্যৱসায় মোৰ চাকৰি এই সকলোবোৰ যেন এদিন মোৰ পৰা আঁতৰি যাব মই যেন সকলোতে বিফল হম এই বুলি ভবাৰ বাবে মোক প্লিজ ক্ষমা কৰিবা Thank you my dear career তুমি সদায় মোৰ ধ্যান ৰাখিছা আৰু তোমাৰ জৰিয়তে মই সদায় বহুত অৰ্থ পাই আছো
তোমাৰ জৰিয়তে মই নিজৰ এটা আইডেন্টিটি পাইছো, সন্মান পাইছো। তাৰ বাবে মই তোমাৰ ওচৰত বহুত কৃতজ্ঞ। তোমাক মই বহুত ভাল পাওঁ। এতিয়া পুনৰ দীঘলকে উশাহ লওঁ। লাহে লাহে নিশাহ এৰোতে নিজৰ ভিতৰত থকা সকলো ভয়, এংজাইটি এৰি দিয়ক। পুনৰ কওক, আই এম ৰিয়েলি চৰি মাই ডিয়াৰ কেৰিয়াৰ। মই জানো মই বহুতবাৰ মই নিজৰ 100% দিয়া নাই মোৰ চাকৰি বা মোৰ কেৰিয়াৰৰ উন্নতিৰ বাবে। মই এইটোও জানো যে মই যিমান ইনপুট দিম সিমানেই আউটপুট পাম। মোৰ কেৰিয়াৰৰ উন্নতিৰ বাবে মই যিমান কাম কৰিম মই সিমানেই উন্নতি কৰিব পাৰিম। মই নিজৰ 100% নিদিয়াকৈ তোমাৰ ওপৰত অসন্তুষ্ট হৈছো। তাৰ বাবে প্লিজ ফৰগিভ মি মাই ডিয়াৰ কেৰিয়াৰ। মই তোমাক ব্লেম কৰিছো। মোক ক্ষমা কৰিবা। আৰু মই আজি এই ৰিয়েলাইজেশ্যন পাইছো যে মই যদি বেষ্ট পাব হয় মই নিজক বেষ্ট দিব লাগিব। মই নিজৰ যিমান উন্নতি বিচাৰো, নিজৰ যিমান উৎকৰ্ষ সাধন কৰিব বিচাৰো, কেৰিয়াৰত মই যিমান উন্নতি কৰিব বিচাৰো মই সিমানেই কষ্টও কৰিব লাগিব। নিজৰ ভিতৰত থকা সকলো সম্ভাৱনা উৎকৰ্ষ সাধন কৰিব লাগিব। আৰু মই সেয়া কৰিবৰ বাবে সক্ষম। And I love you, my dear career. I love you. I'll give you the best. I promise you, I'll give you the best. এতিয়া পুনৰ দীঘলকে উশাহ লওক আৰু নিশাহত নিজৰ ভিতৰত থকা সকলো নিগেটিভ ইমোচন এৰি দিয়ক। পুনৰ কওক, আই এম চৰি মাই ডিয়াৰ কেৰিয়াৰ। মোৰ ভিতৰত সদায় এটা সন্দেহ, নিজক লৈ সন্দেহ থাকে। মই ভাবো যে মই মোৰ নিজৰ যোগ্যতা অনুসৰি যি পাব লাগে সেয়া পোৱা নাই। মই ভাবো যে মই সদায় ডিপ্ৰাইভ হৈ আছো, বঞ্চিত হৈ আছো। আৰু এই ভাৱ অহাৰ বাবে মই বহুত দুখিত। মই যি পাইছো তাক প্ৰশংসা কৰিব পৰা নাই। তোমাক প্ৰশংসা কৰিব পৰা নাই মাই ডিয়াৰ কেৰিয়াৰ। তাৰ বাবে প্লিজ ফৰগিভ মি। মই জানি নাজানি ইমানবোৰ নিগেটিভ ইমোচন তোমাৰ প্ৰতি ৰাখিছো। তাৰ বাবে তুমি মোক ক্ষমা কৰি গৈছা আৰু মোক ছাপোৰ্ট কৰি গৈছা। মই বহুত কৃতজ্ঞ। তোমাক মই সঁচাই ভাল পাওঁ। তুমি যেনে হয়, তুমি মোক যি দিছা সেই সকলোবোৰৰ বাবে মই তোমাক ভাল পাওঁ। পুনৰ এটা দীঘল উশাহ লওক আৰু লাহে 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 সকলো টেনচন, চিন্তা এৰি দিয়ক। এতিয়া কওক, মই মোৰ কেৰিয়াৰৰ লৈ যিবোৰ সমস্যাৰ সন্মুখীন হৈছো সেই সকলোবোৰৰ বাবে মই সম্পূৰ্ণ দায়বদ্ধতা ল'বৰ কাৰণে সাজু হৈছো। মই মোৰ সকলো নেগেটিভ ফিলিংছৰ কাৰণে, মোৰ সকলো নেগেটিভিটি মই নিজে আকৰ্ষণ কৰিছো আৰু তাৰ বাবে মই ৰেছপন্সিবিলিটি লৈছো।
Please forgive me, my dear career. মই মোৰ নেগেটিভ চিন্তাৰ দ্বাৰা নেগেটিভ ঘটনা আকৰ্ষণ কৰাৰ বাবে প্লিজ ফৰগিভ মি। আৰু তুমি মোক মই যিমানেই নেগেটিভিটি আনি আছো আকৰ্ষণ কৰি আছো তথাপিও তুমি মোক ছাপোৰ্ট কৰি আছা, তুমি মোৰ লগত আছা, তাৰ কাৰণে মই তোমাক বহুত ভাল পাওঁ। পুনৰ দীঘলকে উশাহ লওক আৰু ধীৰে 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 লাহে 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 এৰি দিয়ক সকলো চিন্তা। পুনৰ কওক, আই এম ৰিয়েলি চৰি মাই ডিয়াৰ কেৰিয়াৰ। এই সকলো নেগেটিভ এট্ৰেকশ্যনৰ কাৰণে মোক ক্ষমা কৰিবা আৰু মই তোমাক বহুত ভাল পাওঁ। তোমাৰ ওচৰত মই বহুত কৃতজ্ঞ। মোৰ সকলো নেগেটিভিটিৰ স্বত্তেও, মোৰ সকলো ঘৃণাৰ স্বত্তেও, মোৰ সকলো বেয়া লগা অনুভৱবোৰৰ স্বত্তেও তুমি মোৰ লগত আছা। I love you, my dear career. I love you. পুনৰ দীঘলকে উশাহ লওক আৰু লাহে 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 উশাহ এৰক। পুনৰ কওক, আই এম ৰিয়েলি চৰি মাই ডিয়াৰ কেৰিয়াৰ। মই তোমাক লৈ যিবোৰ ভুল বিশ্বাস নিজৰ ভিতৰত পালন কৰি আছো, যিবোৰ ভুল বিশ্বাস মই নিজক দুখিত কৰি আছো। মই ভাবিছো যে মই যিমান চেষ্টা কৰিলো মই বিচৰা প্ৰমোচনটো নাপাওঁ, মই বিচৰা এপ্ৰিচিয়েশ্যন খিনি নাপাওঁ, মই বিচৰা উপাৰ্জন নাপাওঁ, মই বিচৰা প্ৰফিট নাপাওঁ। এই সকলোবোৰ নেগেটিভিটিৰ কাৰণে প্লিজ ফৰগিভ মি মাই ডিয়াৰ কেৰিয়াৰ। এই সকলোবোৰ মোৰ ভুল বিশ্বাস। মই এই ভুল বিশ্বাসৰ সলনি শুদ্ধ বিশ্বাস, ইতিবাচক বিশ্বাস ৰাখিব পাৰো। প্লিজ ফৰগিভ মি মোৰ সকলো ভুল বিশ্বাসৰ বাবে। আৰু মোক এই ৰিয়েলাইজেশ্যন দিয়াৰ বাবে মই তোমাৰ ওচৰত বহুত কৃতজ্ঞ। এতিয়া নিজৰ সকলো নেগেটিভিটি এৰি দিয়ক, সকলো নেগেটিভ বিলিফ এৰি দিয়ক। কওক, মাই ডিয়াৰ কেৰিয়াৰ, আজি মই তোমাক লৈ থকা মোৰ সকলো নেগেটিভ বিলিফ, নেগেটিভ চিন্তা, নেগেটিভ ধাৰণা মোৰ শৰীৰৰ পৰা, মোৰ মনৰ পৰা এৰি দিছো। আজিৰ পৰা মই প্ৰতিজ্ঞা কৰিছো মই মাত্ৰ ভাল চিন্তা কৰিম। ভাল চিন্তা কৰিলে, ভাল হ'ব বুলি বিশ্বাস কৰিলে মোৰ লগত সদায় সকলো ভাল হ'ব। মই প্ৰতিদিনাই মেজিক দেখিব পাম। মই আজিৰ পৰা মোৰ নিজৰ 100% দিম মোৰ কেৰিয়াৰৰ উন্নতিৰ বাবে। আই এম চৰি মাই ডিয়াৰ কেৰিয়াৰ। প্লিজ ফৰগিভ মি। I thank you. I love you. I am sorry, my dear career. Please forgive me, my dear career. I thank you, my dear career. And I love you. I love you from my heart, my dear career. I am sorry. Please forgive me. I thank you. And I love you. Dear career, I am sorry. Please forgive me, my dear career. Thank you, my dear career. And I love you. I'm sorry. Please forgive me. Thank you. I love you. Dear career, I'm sorry. Please forgive me. Thank you. And I love you.
I am sorry. Please forgive me. Thank you. And I love you. এতিয়া পুনৰ এটা দীঘল উশাহ লওক আৰু লাহে 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 নিশাহ হেৰক আৰু নিজৰ সকলো নিগেটিভিটি কেৰিয়াৰক লৈ থকা সকলো নিগেটিভ চিন্তা এৰি দিয়ক ধন্যবাদ